তেওঁলোকে নীতি নিয়ম তৈয়াৰ কৰিছিলে যাক আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই মাইক্ৰ' ফাইনেন্সসমূহৰ যোগ কোড অফ কণ্ডাক্ট অফ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন বুলি কওঁ এই নিয়ম নীতিসমূহ তেওঁলোকে মানি চলিবলৈ বাধ্য। মানে এনেকুৱা ধৰণে আমাক অত্যাচাৰ কৰে। হয়তো এতিয়া তাৰমানে এনেকৈ ক'বলৈ বাধ্য হৈছোঁ যে সেই মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাক মানে আচলতে এক প্ৰকাৰৰ ডকাইত। মানে আমাৰ অসমীয়া মানুহখিনিক, আমাৰ সাধাৰণ যিখিনি গাঁৱলীয়া মানুহ, সেই গাঁৱলীয়া মানুহখিনিক মানে তেজ শুহি খাইছে। তাৰমানে আমাৰ পৰা আমি মানে সেইখিনি একেবাৰে মানি ল'ব বিচৰা নাই। আমি বিচাৰিছোঁ যে তেওঁলোকৰ যিখিনি নিয়ম নীতি, সেই নিয়ম নীতি মাজেৰে যাওক। আমি লোনৰ যি আমি কিস্তি ঘূৰাই নিদিওঁ বুলি কোৱা নাই, আমি কিস্তি ঘূৰাই দিম, কিন্তু তেওঁলোকে যি নীতি নিৰ্দেশনা আছে সেইখিনি নিয়মমতে মানি চলি আমাৰ পৰা আমি সেইটোৱে বিচাৰোঁ। যদি সেই নিয়ম নীতিখিনি মানি নচলে তেতিয়াহ'লে আমি যেতিয়ালৈকে মানি নচলে তেতিয়ালৈকে আমি লোনৰ আমি কোনো কিস্তি আমি নিদিওঁ। আজি আমি সকলো সংকল্পবদ্ধ হৈছোঁ যে আমি কোনো ধৰণেৰে মানে লোনৰ কিস্তি নিদিওঁ যদি এই নিয়মখিনি মানি নচলে। 74 মানে যিখিনি আমাৰ বন্ধনৰ মানে যিখিনি ধৰি লওক টৰ্চাৰ চলিছে আমাৰ সদস্য দুগৰাকীমানৰ ওপৰত মানে কি হ'ল যৌতুকত দিয়া মানে কাঁহী বাতি সোণৰ বস্তু বিকি মেলি মানে মোৰ যাগৰাকী যোৱা সোমবাৰে মানে 14 বছৰীয়া ল'ৰাটোলৈ 10 বছৰীয়া ছোৱালীজনীলৈ মানে ঘৰৰ পৰা ওলাই গুচি গ'ল। তেওঁলোকে পিছদিনাখনো ঘূৰা নাই। নুঘূৰাৰ চৰ্তত মানে মই ক'লোঁ কি ছাৰহঁতে ক'লে বোলে আপোনালোকে বোলে আহক, আহি মেলি বোলে 10 মিনিটৰ পিছত আগত বোলে আপোনালোকে গোটৰ পইচা ক্লিয়াৰ কৰক, নহ'লে আপোনাক হেণ্ডকাপ লগাই নিম বুলি কৈছে মোক। মানে মই ৰশ্মিয়ানী বৰা, নেমুগুৰি হয়, তেওঁলোকে নেমুগুৰি ব্ৰাঞ্চৰ হয়। তাৰপিছত ক'লে বোলে ঘৰ চিজ কৰি নিম বন্ধনৰ হয়। তাৰপিছত ক'লে বোলে আপোনালোকে বোলে আপুনি বোলে যদি বোলে আপোনাৰ যদি বোলে ইমানেই টকা পইচা প্ৰব্লেম হৈছে আপুনি বোলে ল'ৰা স্কুলৰ পৰা আনোতে বাগানৰ নলাত পৰি নিদিয়ে।